চন্দ্ৰযানে ভেদ খুলিব ডাঙৰ ৰহস্যৰ ইছৰৰ প্ৰস্তুতি সম্পূৰ্ণ চন্দ্ৰযান-3 অৱতৰণৰ পিছত কি হ'ব সমগ্ৰ পৃথিৱীৰ মহাকাশ বিজ্ঞানীয়ে চন্দ্ৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰি আহিছে চন্দ্ৰৰ বিষয়ে জানিবলৈ বুজিবলৈ প্ৰতিজন ব্যক্তিৰ মনত সৃষ্টি হৈছে কৌতূহলৰ পৃথিৱীৰ পৰা 3,84,000 কিলোমিটাৰ দূৰত্বত চন্দ্ৰত জীৱন সম্ভৱনে নাসাৰ বৈজ্ঞানিকৰ আগত ভাৰতৰ বৈজ্ঞানিকে চন্দ্ৰৰ বহু ৰহস্যৰ ভেদ খুলিবলৈ সাজু হৈছে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাই চন্দ্ৰত সৰ্বপ্ৰথমে ভৰি দিছিল যদিও চন্দ্ৰৰ বহু ৰহস্য সমাধান কৰাত ব্যৰ্থ হৈছিল এতিয়ালৈকে চন্দ্ৰত আমেৰিকা ৰাছিয়া আৰু চাইনাই সফল অৱতৰণ কৰিছে কিন্তু চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমবাৰ অৱতৰণ কৰিব ভাৰতৰ চন্দ্ৰযান-3 ভাৰতৰ চন্দ্ৰযান বিফল হৈছিল যদিও সেই অভিযানতে বিশ্বই প্ৰথমবাৰ জানিব পাৰিছিল যে চন্দ্ৰত পানী আছে ইয়াৰ আগতে নাসাই চন্দ্ৰত পানীৰ সম্ভাৱনা অস্বীকাৰ কৰিছিল এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰতৰ চন্দ্ৰযান-3 ওপৰত নাসাৰ মহাকাশ কাৰ্যসূচীৰ মুৰব্বী হাৱাৰ্ড হুৱে দাবী কৰা সেই কথা সঁচা হ'বনে তেওঁ কৈছিল মানুহে 2023 চনৰ আগত চন্দ্ৰত দীঘলীয়া সময় ধৰি থাকিব পাৰিব পৃথিৱীৰ পৰা 3,84,000 কিলোমিটাৰ দূৰত্বত কিমান সম্ভৱ হ'ব জীৱন সকলো প্ৰশ্নৰ উত্তৰৰ সন্ধানত আজি চন্দ্ৰত ভৰি দিব চন্দ্ৰযান-3 কেৱল মাথো অপেক্ষা সন্ধিয়া 6 বজাৰ বাবে নিউজ ডেস্ক টাইম